আপোনালোকে নিশ্চয় থাম্বনেইলখন চাই গম পাইছে আৰু থাম্বনেইলখন চাইয়ে আপোনালোকে ভিডিঅ'টো খুলিছে তো জাৱানৰ বিষয়ে কথা পাতিম তো জাৱান চিনেমাখনৰ এটা প্ৰিভিউ এটা ৰিলিজ হৈছে তো ট্ৰেইলাৰ এটা ৰিলিজ হোৱা বুলি ক'ব পাৰি ফাৰ্ষ্ট ট্ৰেইলাৰ বুলি আমি ধৰিব পাৰোঁ 2 মিনিট কিবা ছেকেণ্ডৰ আপোনাৰ এই প্ৰিভিউটো তো মানে এনেহেন এটা মানে মাছ এটা ক্ৰিয়েট কৰিছে মানে পুৰা খলকনি সৃষ্টি কৰিছে আৰু লাষ্টত এটা শ্বাহৰুখ খানৰ ডাইলগ আছে শ্বাহৰুখ খানে মানে নিজে কয় মানে জব মে ভিলেন बनता हूं ना कोई भी हीरो टिकता नहीं है जब मैं विलन बनता हूं ना तो मेरे सामने कोई भी हीरो टिक नहीं सकता তো এনেকৈ এটা ডাইলগ কয় মানে এক্সিলেণ্ট মানে আৰু মানে গোটেই ট্ৰেইলাৰটো চাই মানে একো বুজবা নোৱাৰে আপোনালোকে কিছুমান ট্ৰেইলাৰ চাই চিনেমাৰ মানে অলপ মানে আন্দাজ এটা লগাব পাৰিবে বা চিনেমাখনৰ কাহিনীটো কেনেহেন হ'ব আপোনালোকে মানে ভাবি অলপ মানে ওলাব পাৰে এই চিনেমাখনৰ কাহিনীটো মানে এনেহেন হ'ব পাৰে আৰু কিন্তু এই প্ৰিভিউটো চাই মানে আপুনি বহুত বিশেষ একো ধৰিব নোৱাৰে তথাপিও কিছুমান পইণ্ট মই আপোনালোকক কম তো ট্ৰেইলাৰটো মানে 3 বা 4 বাৰ মান চাই মানে অলপ মানে এনালাইচিছ কৰি কিছুমান মানে অনুভৱ নিজৰ মানে নহ'বও পাৰে তো আপোনালোকক সেইখিনি মই কম তো দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ চাওক প্ৰথমে যেতিয়া ট্ৰেইলাৰটো আৰম্ভ হয় আৰম্ভণিৰ লগে লগে আপোনালোকে দেখা পায় মানে কি বহুত পুৰণা এটা জাগা দেখা হেন লাগে আৰু তো তাতে মানে কি আপোনাৰ ঘোঁৰাৰ ব্যৱহাৰ দেখুৱাইছে বা আপোনাৰ বাইক চাইকবিলাক যিবিলাক ইউজ কৰিছে পিষ্টলবিলাক যিবিলাক ইউজ কৰা দেখুৱাইছে তো সেইবিলাক পুৰণা টাইপৰ লাগে আৰু তো সেইটো কাৰণে মানে এনেহেন লাগে চিনেমাখনৰ কিবা এটা অতীত আছে শ্বাহৰুখ খানৰ লগত ৰিলেটেড তো সেই অতীতটোক লৈ মানে চিনেমাখন আৰম্ভ হ'ব যেন লাগে আৰু শ্বাহৰুখ খানে মানে কি কিছুমান মানে ধৰক মানে সমাজত চলি থকা প্ৰব্লেমৰ ওপৰত তেখেতে মাত পোৱা সেইটোৰ পৰা মানে যিটো বিপদ চলি থাকিব সমাজত সেইটোৰ পৰা মানে মানুহক পৰিত্ৰাণ দিয়াৰ এটা কাম কৰিব যেন লাগে চিনেমাখনত আৰু লগতে মানে কি শ্বাহৰুখ খানৰ মানে কেৰেক্টাৰ দুটা যেন লাগে তো তেখেতৰ মানে কি ডাবল ৰোল থকা যেন লাগে চিনেমাখনত আৰু কেৰেক্টাৰকেইটা মানে কি তেখেতে পুলিচ অফিচাৰো হ'ব মাজতে লগতে তেখেতক কিবা এয়াৰফ'ৰ্চৰ লগতো জড়িত থকা যেন দেখুৱায় তো মানে কি তেখেতৰ কেৰেক্টাৰটো মিক্স কেৰেক্টাৰ যেন লাগি আছে আৰু মানে কেৰেক্টাৰটো মানে কি স্পেচিয়েলি মানে কেৰেক্টাৰকেইটা ভালদৰে ধৰিব নোৱাৰি তেখেত আৰু মানে লগতে মানে এনেহেন চিন এটা আছে তো আপোনালোকে দেখা পাব ইলেকশ্যনৰ ভিতৰত মানে এটা বাচ্চাৰ জন্ম হয় আৰু সেইটোৱে মে বি শ্বাহৰুখ খানৰ মানে কিবা আৰু পুনৰ জন্ম টাইপৰ মানে সেনেকুৱা কিবা এটা দেখাব যেন লাগে তো তেখেতৰ লগত কিবা এটা ডাঙৰ এটা ঘটনা ঘটি যায় তাৰপাছত তেখেতৰ আৰু জন্ম হয় কিবা সেনেকুৱা এটা মানে ষ্টৰি লাইন থাকিব যেন লাগে চিনেমাখনত কিন্তু ধৰিব নোৱাৰি ইমান বেছি লগতে মানে কি বিজয় সেতুপতি আছে তো আপোনালোকে চিনিয়ে পায় তেখেতৰ আপোনাৰ চিনেমাত এপিয়াৰেঞ্চ কেনেকুৱা ধৰণৰ তেখেতে ভিলেইনৰ ৰোল কৰি থৈছে তো তেখেতৰ কেৰেক্টাৰটো ইটাক লাগি মানে কি আপোনাৰ মানুহক দেখা নাই আৰু ভালদৰে ৰিভিল কৰা নাই আৰু পুৰা চুপে ৰাখছে আৰু তেখেতে ভিলেইনে নে কি কৰি আছে আপোনালোকে গম নাপায় লগতে আপোনাৰ সাউথৰ এক্ট্ৰেছ প্ৰিয়ামণি আছে নয়নতৰা আছে আৰু চিনেমাখনত এটা বস্তু এনেকুৱা লাগছে মানে জেল এখনৰ লগত মানে ষ্টৰিটো বহুত ৰিলেট হৈ থাকোঁ জেলত আপোনাৰ শ্বাহৰুখ খানে পুৰা এটা য়ং শ্বাহৰুখ খানক দেখাব তাতে ডান্স কৰি থাকা আপোনালোকে দেখা পাব লগতে মানে জেলত আপোনালোকে কিছুমান একশ্যনো দেখা পাব লগতে জেলত এটা বাচ্চাও জন্ম হোৱা দেখাইছে তো মানে আল্টিমেটলি সেই জেলখনৰ লগত কিবা এটা ষ্টৰি আছে চিনেমাখনৰ তো সেনেকুৱা লাগি আছে আৰু লগতে দীপিকা পাডুকনৰ এটা স্পেচিয়েল এপিয়াৰেঞ্চ আছে তো বেছি সময়ৰ কাৰণে নহয় মে বি তেখেতে শ্বাহৰুখ খানৰ মাকো হ'ব পাৰে তো তেনেকুৱা ধৰণৰ কিবা এটা দেখাব পাৰে আৰু লগতে সঞ্জয় দত্ত থকা বুলি এই চিনেমাখনত মানে কৈ আছে আৰু কিমান দূৰ সঁচা নাজানো কিন্তু সঞ্জয় দত্তৰ মানে এটা স্পেচিয়েল এপিয়াৰেঞ্চ আছে বুলি বহুতে কৈ আছে এই চিনেমাখনত আৰু মানে লগতে এটা একশ্যন চিনত মানে শ্বাহৰুখ খানক আপোনালোকে দেখা পায় গোটেই বডিটো কাপড়েদি ঢাকি থোৱা আছে মেৰিয়াই থোৱা আছে মে বি তেখেতে কিবা ইঞ্জুৰি হোৱাৰ ফলত তেখেতে সেনেকৈ ফাইট কৰে তো সেনেকুৱা চিনো এটা থাকিব পাৰে চিনেমাখনত যিখন মানে শ্বাহৰুখ খানৰ মুখত মাস্ক লাগি থাকে আপোনালোকে ট্ৰেইলাৰটোত চালে দেখা পাব তো সেই মাস্কখনৰ আপোনাৰ চিনটো মানে অপৰিচিত চিনেমাখনৰ পৰা অলপমান লোৱা যেন লাগে আৰু এই চিনেমাখনৰ যিজন ডাইৰেক্টৰ এটলি কুমাৰ বুলি তেখেত মানে কি সাউথৰ ডাইৰেক্টৰ হয় আৰু এই চিনেমাখনত আপোনালোকে লক্ষ্য কৰিব আপোনাৰ বিজয় সেতুপতি হওক তাৰপাছত আপোনাৰ প্ৰিয়ামণি হওক তাৰপাছত নয়নতাৰা হওক তো সাউথৰ বহুত কেইজন মানুহৰ এপিয়াৰেঞ্চ আছে তো আল্টিমেটলি মানে এনেকুৱা লাগে যে মানে বলিউডৰ যিকেইজন মানুহ আছে তো তেখেতসকলৰ পৰা কিবা পাৰফেক্ট কাম নহয় নেকি বলিউডত আজিৰ তাৰিখত মানে এনেকুৱা লাগি আছে তো সেইকাৰণে মানে কি গোটেই চিনেমাখনত মেক্সিমাম মানুহে সাউথৰ
চিনেমাৰ মানুহ তো সেই এটা বহুত ইণ্টাৰেষ্টিং চাব লগা বিষয় তো চাউথৰ চিনেমা এতিয়া যিমানবিলাক আহি আছে তো ব্লকবাষ্টাৰ হিট যায় আপোনালোকে দেখাই পাই আছে আৰু যিজন এটলি কুমাৰ বুলি ডাইৰেক্টৰ তেখেতে মানে যেনেকুৱা ধৰণৰ ডাইৰেকশ্যন দিছে এই চিনেমাখনত মানে গোটেইখিনি শ্বাহৰুখ খানক ট্ৰিবিউট কৰি কিনে বনোৱা যেন লাগে আৰু লগতে এই চিনেমাখনৰ একশ্যন ডাইৰেকশ্যন ভেনম তাৰপাছত ফাষ্ট এণ্ড ফুৰিয়াছ তাৰপাছত কেপ্টেইন আমেৰিকা তো সেই চিনেমাখনৰ যিজন একশ্যন ডাইৰেক্টৰ তেখেতে এই চিনেমাখনৰ গোটেই ডাইৰেকশ্যনবিলাক কৰিছে তো আল্টিমেটলি একশ্যন কেনেকুৱা ধৰণৰ হ'ব আপোনালোকে ভাবক হলিউড লেভেলৰ একশ্যন হ'ব গোটেই চিনেমাখনত সেইটো মানে কি আৰু বুজা গৈছে আৰু এই প্ৰিভিউটো চাইয়ে মানে ফাৰ্ষ্ট ট্ৰেইলাৰ বুলি ক'ব পাৰি শেষত শ্বাহৰুখ খানৰ যিটো মানে এই মানে এটা মানে ক্ৰেক পাগলা টাইপৰ যিটো মানে এই ডান্স দেখুৱাইছে যিখন মেট্ৰ' ট্ৰেইনত তেখেতে মানে থাকে আৰু তাতে যিটো ডান্স দেখুৱাইছে তো সেইটো আল্টিমেট লগা হৈছে আৰু তাতে মানে তেখেতে এনেহেন লাগে যে ট্ৰেইনখন হাইজেক কৰিছে তো সেনেকুৱা লাগে আৰু তেখেতৰ মানে সৈন্য সামন্তবিলাক বেছি মানে মেক্সিমাম ছোৱালী যেনে লাগে চিনেমাখনত তো তেখেতে গাইড কৰি থাকে ছোৱালীবিলাকক তো সেইমতে মানে কি একশ্যন পাতি চলা যেন লাগে এই চিনেমাখনত তেনেকুৱা লাগি আছে দেখি আৰু এই প্ৰিভিউটোৰ পৰা তো যি নহওক এই চিনেমাখনৰ আৰু এটা ট্ৰেইলাৰ আহিব তো সেইটোত ভালকৈ গম পোৱা যাব কিছুমান কথা ৰিভিল হ'ব আৰু বহুত বেছি এক্সাইটমেণ্ট আছে এই চিনেমাখনৰ প্ৰতি ময়ো যাম 7 ছেপ্টেম্বৰত চিনেমা হলত এই চিনেমাখন চাবৰ বাবে